অসমৰ ৰাজ্যিক ফুল কি? কপৌ। কপৌ ফুলৰ বৈজ্ঞানিক নাম কি? এক নম্বৰ ফক্সটেল অৰ্কিড। অসমৰ ৰাজ্যিক গছ কি? হলং। অসমৰ ৰাজ্যিক প্ৰাণী কি? এশিঙীয়া গড়। প্ৰশ্ন, অসমৰ ৰাজ্যিক চৰাই কি? দেওহাঁহ বা বনহাঁহ। ভাৰতৰ সকলো ৰাজ্যৰ GSDP ৰ ক্ষেত্ৰত অসমৰ স্থান কিমান? অসমৰ স্থান 17। লোকসভা অসমৰ মুঠ আসনৰ সংখ্যা কিমান? 14খন। ইটাখুলিৰ যুদ্ধৰ বিজয়ী কোন হৈছিল? আহোমসকল। অসমত চাহ বাগিচা স্থাপন কৰা প্ৰথম জন অসমীয়া কোন আছিল? মণিৰাম দেৱান। কনকলতা বৰুৱা অসমৰ কোন আন্দোলনৰ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল? 1942 চনত ভাৰত ত্যাগ আন্দোলনৰ। 1942 চন ভাৰত ত্যাগ আন্দোলনৰ সংগ্ৰামী আছিল। কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি জনা গৈছিল? এক নম্বৰ চুডাংফা। প্ৰশ্ন, ধোদৰ আলি কোনে নিৰ্মাণ কৰিছিল? 3 নম্বৰ গদাধৰ সিঙে নিৰ্মাণ কৰিছিল। শিক্ষাৰ মাধ্যম হিচাপে কেতিয়া অসমীয়া ভাষা নিজৰ স্থান ঘূৰাই পাইছিল? 1873 চনত নিজৰ স্থান ঘূৰাই পাইছিল। কোনজন আহোম ৰজাই নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল? ৰুদ্ৰ সিং। প্ৰশ্ন, প্ৰথমবাৰৰ বাবে আহোম ৰজাৰ সিংহাসন লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল? ৰাণী ফুলেশ্বৰী। প্ৰশ্ন, শিৱ সিংহৰ পত্নীৰ নাম কি আছিল? সৰ্বেশ্বৰী। এক নম্বৰ ৰাণী ফুলেশ্বৰী, দ্ৰৌপদী। 4 নম্বৰ ইয়াৰ গোটেইকেইটা শুদ্ধ। প্ৰশ্ন, শিৱসিংহৰ পত্নী ৰাণী ফুলেশ্বৰীক কোনে বৰ ৰজা উপাধি প্ৰদান কৰিছিল? ব্ৰাহ্মণ পুৰোহিতসকলে। 1 নম্বৰ গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত কোন অসমৰ মুখ্যমন্ত্ৰী হৈছিল? 2 নম্বৰ বিষ্ণু ৰাম মেধি। প্ৰশ্ন, প্ৰাচীন কালত তাম্ৰলিপি কিহৰ বাবে বিখ্যাত আছিল? সাগৰীয় বন্দৰ। প্ৰশ্ন, ৰংঘৰটো পুনৰ নিৰ্মাণ কোনে কৰিছিল? 2 নম্বৰ প্ৰতাপ সিং। প্ৰশ্ন, কোনজন আহোম ৰজাই প্ৰথমবাৰৰ বাবে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? 2 নম্বৰ জয়ধ্বজ সিং।
প্ৰশ্ন কোনজন আহোম ৰজাৰ শাসনকালত মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিল? 3 নম্বৰ জয়ধ্বজ সিং। প্ৰশ্ন কোনজন ৰজাই প্ৰথমে শ্ৰীমন্ত শংকৰদেৱৰ বৈষ্ণৱ ধৰ্ম অনুসৰণ কৰিছিল? এইটো জয়ধ্বজ সিং। প্ৰশ্ন কোনজন চুক্তিৰ বাবে জয়ধ্বজ সিঙে তেওঁৰ জীয়েকক মোগলক দিব লগা হৈছিল? কিলাধাৰীঘাট চুক্তি 1662 চনত। প্ৰশ্ন কিমান বছৰত মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিল? 1662 চনত। তুলাৰাম সেনাপতি কোন ৰাজবংশৰ প্ৰধান আছিল? ডিমাছা। কুণ্ডিল নগৰ এতিয়া কোন ঠাইত অৱস্থিত? শদিয়াত অৱস্থিত।